তো হেল্ল' গাইজ কেনে আছে আপোনালোক কমেণ্ট কৰি জনাব আৰু মই ইমান ভাল নাই দিয়ক কাৰণ কিয় জানে না বৰ্তমান বাজিছে 5:50 এই ৰাতিপুৱাই 5:10 উঠিছোঁ দিয়ক মই ইটা মানে কি হৈছে আমাৰ স্কুলবিলাক কলেজবিলাক ৰাতিপুৱা চলি আছে না মোটামুটি 7:30 পৰা ক্লাছ হয় আৰু ইয়াৰ পৰা মচলপুৰলৈ যাব লাগে আৰু কি হৈছে যোনদিনাৰ পৰা মানে গৰমৰ কাৰণে ৰাতিপুৱা কৈ দিলাক আৰু যোনদিনাৰ পৰা মানে ৰাতিপুৱা কৈছে ধামাকা বৰষুণ হৈছে ৰেইনকোটৰ ভজাটো নেনলি নহয়ে মানে ৰেইনকোটটো নিবাই লাগিব আৰু লগতে ছাতাও নিব লাগিব কম বৰষুণততো ৰেইনকোট পিন্ধি থাকিব নোৱাৰি শলক পিন্ধা লাজো লাগে এলাখান ঘূৰা হোপা তাৰপিছত আৰু কি ক'ম আৰু গাইজ যি নহওক ৰাতিপুৱা কিন্তু মানে কি এই 5:10 উঠছোঁ মই ভাল লাগছে কিন্তু উঠি এই চাওকচোন কি মজা ঠাণ্ডা এটা প্ৰাকৃতিক দৃশ্য মানে কি অক্সিজেনটো অলপ বেছি পৰিমাণ হৈ থাকে না কোনেও নাহে তো মনটো ফ্ৰেছ লাগে এইকেইদিন ফ্ৰেছ লাগি আছে আৰু সদায় উঠি কিনে একপাক ফুৰিব আহি আছোঁ তো বলক আজিৰ ভিডিঅ' আৰম্ভ ৰেইনবৰ পৰা আহি পালোঁ আৰু ভয়ংকৰ আজি ক্লাছ কৰলাক 6টা ক্লাছ কৰলাক তো ধামাকা গৰম লাগছি আৰু এতিয়া কালি যিটো আমাৰ শ্বুটিং হ'ব লগা কথা আছিল কিন্তু কালি নহ'ল তো আজি আমি কৰিব যাইছোঁ গোটেই ৰেডি লাহান চব গাইজ ইফালে এটা আছে তো গাইজ বলক ভিডিঅ'টো আৰম্ভটো আগতে খানে হৈছে গাইজ আমি সৰুৰ পৰা একদম মানে শিক্ষা গ্ৰহণ কৰা স্কুল চাওক বাৰ আমি থাকোঁতে পাক্কাঘৰ নাছিল নতুনকৈ হ'ল এখনৰ নাম হৈছে কৃষ্ণগুৰু বিদ্যাজ্যোতি LP স্কুল তো গাইজ চাওক মজা প্ৰাকৃতিক দৃশ্য ইফালে ৱাল নতুনকৈ হ'ল তো গাইজ ইয়াতে শ্বুটিংটো হ'ব তো এতিয়া দেখা যাওক কি হয় গোটেইখিনি ৰেডি হোৱা নাই গাইজ এতিয়া মানে ক'ব অলপ ফাল্টুৱে আৰু খেক আহি থাকে আৰু গাইজ ফাইনেলি শ্বুটিং কৰিব এটা থাকা লাগি গৈছে কিন্তু বাকীকেইটাত দেখা দেখি নাই গাইজ কি হ'ব আজি ক'ব নোৱাৰোঁ আৰু আজিও চাগে যাব লাগিব কালিতো মই গুৱাহাটীয়ে যাম কালি গুৱাহাটীৰ পৰা এটা ভ্লগ পাব তো গাইজ এই আহিছে গাইজ তো বলক কি হয় দেখা যাওক অলপমান দেৰি ফাইনেলি গোটেইখিনি ৰেডি এইকেইটা আপোনালোকে কিবা ক'ব নেকি অঁ আৰু গাইজ তো বলক শ্বুটিঙৰ অলপমান ট্ৰেইলাৰ মানে শ্বুটিং চাব কি কৰি আছে গৰম মাহনত ইমান ৰ'দ দিছি গোটেই আমাৰ একদম ডুবৰি মাও আজি মোক আৰু গাইজ মই হিন্দী চেনেলটো কৰোঁতে মানে মোৰ কৈছিলোঁ এটা ভিডিঅ'ত মোৰ মোবাইলটো একদম বেয়া হৈছিল ভিডিঅ'টো আছে চাব আৰু মোবাইলটোত পানী মানে সোমাই কিনে মোবাইলটোৰ ব্লাৰ হৈ গৈছিল মানে এসপ্তাহমান মই ভিডিঅ' দিব পৰা নাছিলোঁ তো এটা মোবাইল কিনিলোঁ আৰু আপোনালোকে বৰ্তমান যিটো মোবাইল দি ভিডিঅ'টো চাই আছে সেইটো তো সেইটো এই নতুন মোবাইলটো তো কালি মই এই মোবাইলটোৰ আনবক্সিং ভিডিঅ' এটা বনাই থৈছোঁ আজি কালিতো মোৰ দিম মানে তো এইটো মোবাইলটো গাইজ এইটো ৰিয়েলমি নাৰ্জো N53 তো এইটো গাইজ ল'লোঁ মই তো আৰু এইটো গাইজ মোৰ ভাঙা চিঙা ঘৰটো এইগিলাখান গাইজ মোৰ বেগ মই গাইজ 5 বছৰ গাইজ শ্বুটিং কৰি আহিলোঁ মানে সৰুজনী না ধুনীয়া হাঁহি থাকে খেলে তো কি হ'ব আৰু ক'লোঁ তো সেনেকৈ তো আজিৰ কাৰণে এইখিনিয়ে আছিল আৰু আজি একদম সৰু ব্লগ দিয়ক আজি চাওক বাই থেংক ইউ